everyone, welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰিছো বহুত বেছি এক্সাইটেড আজি মই কাৰণ আজিৰ পৰা মই আসাম লেজিসলেটিভ এছেম্বলি লাইব্ৰেৰীত ইন্টাৰ্নশিপ প্ৰগ্ৰাম জয়েন কৰিম। সেইকাৰণে ফাৰ্স্ট ডে ফাৰ্স্ট এক্সপেৰিয়েন্স বোৰ ভাবিছো কেপচাৰ কৰি ৰাখো। আপোনালোকেতো গম পাইছে মই লাইব্ৰেৰীয়ান ইনফৰমেশ্যন সায়েন্স পঢ়ি আছো আৰু তাৰ কাৰণে মই লাষ্ট ব্লগ দিছো দিল্লী গৈছিলো জয়পুৰ গৈছিলো আমাৰ ফিল্ডে এনেকুৱা বেলেগ বেলেগ লাইব্ৰেৰী ভিজিট কৰিব লাগে চাব লাগে শিকিব লাগে আৰু আজি মই আসাম লেজিসলেটিভ এছেম্বলি লাইব্ৰেৰীত মানে কিবা শিকিব পাই পেলাই মই বহুত বেছি মানে এক্সাইটেড হৈছো বহুত মানে কিবা এটা মানে বহুত ভাল লাগিছে ইমান দিনেতো থিয়ৰি নলেজ লৈ আছিলো আজি প্ৰেক্টিকেলবোৰ শিকিব পাম কৰি চাম নিজে কাম কেনেকৈ লাইব্ৰেৰীয়ান সকলে কাম কৰে কেনেকৈ লাইব্ৰেৰী এটা ৱৰ্ক কৰে গোটেই বস্তুবোৰ আজি দেখিম সো ভাবিছো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক মোৰ লগত চাই থাকক সো গাইজ বলক এতিয়া জলদি জলদি ৰেডি হওঁ মই একদম চিম্পলকৈ যাম বেছি মেকআপ চেকআপ কৰি নাযাওঁ আৰু ধুনীয়াকৈ মেকআপ গোটেই পাউচটো লৈ লৈছোঁ মই এতিয়া ওলাওঁ খালি আপোনালোকৰ লগত মই এতিয়া এটা বস্তু শ্বেয়াৰ কৰিম সেইটোৱে মই লগাই যাম আজিকালি একদম কম টাইমৰ ভিতৰত মই ওলাব পাৰোঁ কাৰণ মানে একদম জলদি জলদি ওলাওঁ বাট স্কিনটো ইমান ধুনীয়াকৈ গ্ল' কৰি থাকে ন আপোনালোকে ন'টিছ কৰিব মই সেই প্ৰডাক্টটো ইউজ কৰাৰ পাছত সেইটো হৈছে নিউডৰ ষ্ট্ৰব ক্ৰীম অল ইন ওৱান মেকআপ অল ইন ওৱান এইকাৰণে কোৱা হৈছে কাৰণ ইয়াক বিভিন্ন ধৰণে ইউজ কৰিব পাৰি ব্লাছৰ লগতো ইউজ কৰিব পাৰি বা ময়শ্চাৰাইজাৰ বা হাইলাইটাৰ হিচাপে অল ইন ওৱান মেকআপ বেছি একো মেকআপ কৰিব নালাগে এইটো আপোনালোকে ময়শ্চাৰাইজাৰ হিচাপে ইউজ কৰিব পাৰে ফাউণ্ডেশ্যনৰ লগত ইউজ কৰিব পাৰে আৰু হাইলাইটাৰ হিচাপে ইউজ কৰিব পাৰে যেতিয়া ইউজ কৰিব স্কিনত এটা খুব ধুনীয়া গ্ল' দেখা পাব মই শৰ্টছত আপোনালোকক দেখাম গোটেইখিনি একদম ডিটেইলছত কেনেকৈ হাইলাইটাৰ হিচাপে ইউজ কৰিব পাৰে বা কেনেকৈ ময়শ্চাৰাইজাৰ হিচাপে ইউজ কৰিলেও গ্ল' আহে চ' আজি মই যিহেতু এতিয়া দেৰি হৈছে গোটেইকেইটা ষ্টেপ দেখুৱাতকৈ মই আজি এইটো ফাউণ্ডেশ্যনৰ লগত ইউজ কৰিম চ' অকণমান এতিয়া হাতত লৈ ল'লোঁ অকণমান হাতত লৈ লৈছোঁ দেখিছে আপোনালোকে স্মল এমাউণ্টত এতিয়া তাৰ লগত মই অকণমান ফাউণ্ডেশ্যন মিক্স কৰি দিম মই আপোনালোকক কৈছোঁ ইমানেই ধুনীয়া লাগে ইমান এটা ধুনীয়া গ্ল' আহে ইউজ কৰাৰ পাছত আৰু এইটো ইউজ কৰাৰ পাছতে আপোনালোকে ন'টিছ কৰিব স্কিনখনত ইমান এটা ধুনীয়া চাইনি গ্ল' আহে মই ফাউণ্ডেশ্যনৰ লগত নহ'লে ব্লাছ বা হাইলাইটাৰ হিচাপে ইউজ কৰি বেছি ভাল পাওঁ ময়শ্চাৰাইজাৰতকৈ ইয়াত আছে ককোৱা বাটাৰ আৰু হাইলুৰনিক এচিড যেতিয়া ময়শ্চাৰাইজাৰ হিচাপে ইউজ কৰিব আপুনি স্কিনটো বহুত বেছি স্মুথ দেখা পাব ফাউণ্ডেশ্যনৰ লগত ইউজ কৰিলে খুব ধুনীয়া এটা ডিউই ফিনিছ দিয়ে আৰু হাইলাইটাৰ হিচাপে ইউজ কৰিলে খুব এটা গ্ল'ই ফ্ল'লেছ স্কিন দেখিব পোৱা যায় মই আপোনালোকক এতিয়া হাতত এপ্লাই কৰি দেখাম মানে ইমান এটা ধুনীয়া চাইনি নেচাৰ আছে ন অভাৰঅল আপোনাৰ মেকআপ কৰাৰ পিছত কনফিডেন্সটো পুৰা বেছি হাই হৈ যায় কাৰণ বহুত এটা ধুনীয়া লুক আহে মই আপোনালোকক দেখাইছোঁ ৰ'ব হাতটো দেখিছেনে কি ধুনীয়া চাইনি হৈ আছে জাষ্ট ৱাও নিউডৰ এই প্ৰডাক্টটো সঁচাকৈ মোৰ এতিয়া বহুত বেছি ফেভৰেট হৈ গৈছে আৰু এবাৰ মোৰ স্কিনটো ন'টিছ কৰক কি ধুনীয়াকৈ গ্ল' কৰি আছে আৰু যদি আপোনালোকৰ ভাল লাগিছে প্ৰডাক্টটো এই কিউআৰত গৈ বাই কৰক আৰু ডেছক্ৰিপশ্যন বক্সতো লিংক দিয়া আছে তাৰ পৰা আপোনালোকে বাই কৰক আৰু এইটো হৈছে মোৰ ফাইনেল লুক মেকআপটো ইমান বেছি স্মুথ দেখিছে আৰু স্কিনটো ইমান ধুনীয়াকৈ গ্ল' কৰিছে চেলৱাৰযোৰ পিন্ধি ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ স্কিনটোৰ কাৰণে মনটো বহুত বেছি ভাল লাগিছে মেকআপটো বহুত বেছি পাৰফেক্ট দেখি পাইছোঁ মই মানে কম টাইমৰ ভিতৰতে ইমান ধুনীয়াকৈ ওলাই আহিব পাৰিছোঁ তাতে কিমান বেছি ব্লগ কৰিব পাৰোঁ নোৱাৰোঁ নাজানো খালি আপোনালোকক যিমান পাৰোঁ মই দেখাই থাকিম বাৰু আৰু এয়া এতিয়া আহি পাই গ'লোহি ইয়াতে কেতিয়াও সোমাব পোৱা নাছিলোঁ সদায় বাহিৰৰ পৰা দেখি যাওঁ আৰু আজি ভিতৰখন দেখি ইমান বেছি ধুনীয়া লাগিছে কেম্পাছটো বহুতেই বেছি ধুনীয়া হয় আৰু ঘৰৰ পৰা বেছি দূৰ নহয় সেইকাৰণে অহা যোৱা কৰিবৰ কাৰণেও মোৰ সুবিধাই হৈছে আৰু এইটো হৈছে লাইব্ৰেৰী ৰিডিং ৰুম বহুত বেছি ধুনীয়া আৰু লাইব্ৰেৰীটো মই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু মই আজি একদম দুপাট্টা লৈ চেলৱাৰ পিন্ধি আহিছোঁ মই আৰু মোৰ ফ্ৰেণ্ডটো আমি দুটাই এছেম্বলি লাইব্ৰেৰীত ইণ্টাৰ্ণশ্বিপ কৰিছোঁ নতুন বস্তুবোৰ শিকিব পাই বহুত বেছি ভাল লাগিছে ক্লাছিফিকেশ্যন কেটলগিং এইখিনি কাম আমি কৰিব লগা হৈছে খুব ধুনীয়াকৈ তেওঁলোকে আমাক শিকাই দিছে ভাবিছিলোঁ আজিৰ দিনটোত একদম পুৰা ধুনীয়াকৈ মেমৰিজবোৰ কেপচাৰ কৰি ৰাখিম খালি পচিবল নহয় কামৰ প্ৰেছাৰত বহুত বেছি ভিডিঅ'ৰ কথা পাহৰিয়ে যোৱা যায় তথাপিও একেদিনৰ মই কেইটামান ক্লিপ আপোনালোকক লগাই দেখাই দিছোঁ
কাম আৰম্ভ ষ্টাৰ্ট ষ্টেম্পিং কৰিলোঁ নেক্সট এতিয়া আমি ক্লাছিফাই কৰিব লাগিব ক্লাছিফাই কৰিবলৈ আমাৰ DBC ইউজ কৰা হয় DBC কৰা কাম কৰা देखिए पर आइस पे এখন মোৰ क्लासिफिकेशन नंबर है सेम হ'ব আমি যেটা কথা কৈছো ন লোকসভা সেক্ৰেটাৰী ফাৰ্ষ্ট ডে ব্লগটো ষ্টাৰ্ট কৰিছিলে যদিও কমপ্লিট নহ'লে সেইকাৰণে দুটামান দিনৰ মই ক্লিপবোৰ আপোনালোকক লগাই দিছোঁ কামবোৰ একেই আহি ক্লাছিফিকেশ্যন কৰা কেটলগিং কৰা বা নতুন নতুন বস্তুবোৰ শিকা মোৰ অভাৰঅল বহুত বেছি ভাল লাগিছে এনেকুৱা সময়বোৰ সঁচাকৈ বহুত বেছিয়ে ভাল লাগে আৰু ইউনিভাৰ্চিটি লাইফটো সেই হ'বৰ কাৰণেও বেছি দিন নায়েই কাইছ আমি যাব ওলাইছোঁ 9 to 5 জব কৰি হৈ গ'ল আৰু বহুত কষ্ট কৰিলোঁ আৰু এতিয়া এয়া ঘৰ আহি পালোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ চ' নেক্সট ব্লগৰ সৈতে সোনকালে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক বাই বাই লাভ ইউ